হেল্ল' ইউটিউব ফেমিলি, ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ। আজি ক'ত আহিছোঁ? আজি আহিছোঁ আমাৰ মৰিগাঁৱৰ আপোনাৰ এইটো বিক্ৰী কেন্দ্ৰ হয়। চাওক, ইয়াত পাট পলুৰ ফাৰ্মো আছে আৰু বেলেগ বিক্ৰী কেন্দ্ৰও হয়। চাব পাৰে বিক্ৰী কেন্দ্ৰ, ইয়াত সকলো ধৰণৰ ৰেচম সামগ্ৰী, সঁচ, সূতা, কাপোৰ কিনা বেচা কৰিবলৈ যোগাযোগ কৰক। তো এইটো অসম চৰকাৰৰ সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়, মৰিগাঁও, অসম। তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ। এইটো চাব পাৰে, এগ্ৰিকালচাৰৰ মানে সিহঁতৰ ভাষা মতে এইটো মালবাৰী হয়, মালবাৰী গছডালৰ নাম। কিন্তু আমাৰ সিহঁতে কোৱা মতে লিখিত ভাষা মতে বোলে এইটোক নুনি গছ বুলি কয়। তো এইটো আপোনাৰ হ'ল পাটপলু, আৰু পাটপলুৰ কাৰণে এইটো ৰেডি হৈ আছে। এইটো পাটপলুৱে খায়, কিন্তু এৰী গছৰ যিটো পাত হয় সেইটো বেলেগ, সেইটো হ'ল এৰী পলুৰ কাৰণে, এইটো হ'ল আপোনাৰ নুনি গছ। তো এইটো আপোনাৰ পাটপলুৰ কাৰণে। পলু যে নুনি গছডাল যে দেখাইছিলোঁ আপোনালোকক, তো এইটো এই গছডালৰ পৰা আপোনাৰ যিটো মানে পাটপলু, সেই পাটপলু এই ক্ৰেটবিলাকত ৰখা হয়। সিহঁতক এইকেইডাল গছ, এই পাতকেইডাল আপোনাক দেখুৱাই আছোঁ। এইটো নুনি গছ হয়। এই নুনি গছৰ পাতটো আপোনালোকক সিহঁতক মানে আহাৰ হিচাপে, খাদ্য হিচাপে দিয়া হয়। কিন্তু আজি আহিছিলোঁ আমি ইয়াত পাটপলু পাম বুলি, কিন্তু পাটপলু নাপালোঁ। কিন্তু আমাক কৈছে যে আপোনাৰ ঔজাৰীলৈ যাবলৈ, তাত ষ্টক আছে বুলি কৈছে। চ' আমি এতিয়া ঔজাৰী যাব লাগিব, তাত আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ মৰিগাঁৱৰ পৰা আহি চাৰণ বিলৰ কাষেৰে হৈ পেলাই, এয়া চাৰণ বিলৰ কাষেৰে হৈ পেলাই আমি ঔজাৰী পালোঁ। ঔজাৰী যিখন ফাৰ্ম আছে, আমি এখন ফাৰ্মত অহাৰ কাৰণ এইটোৱে যে তাত আছিল পাটপলু, আৰু ঔজাৰী যিখন ফাৰ্ম আছে এইখন ফাৰ্ম হৈছে আপোনাৰ এৰী পলু। তো আপোনাৰ ইয়াত বাহিৰত থকা চাইনবোৰ্ডখন দেখুৱাই আছোঁ, চাইনবোৰ্ডখন চাওক বাৰু। এইটোৱে হৈছে এৰী সঁচ উৎপাদন পাম, ঔজাৰী, মৰিগাঁও। ব'লকচোন যাওঁ ভিতৰলৈ, ভিতৰত যাই পেলাই কথা পাতোঁ। যিটো দাদাজনে কৈ আছে, ইয়াৰ পৰাই প্ৰডাকশ্যনটো হয়। পখিলা হয়, এইটো পখিলা দেখিব পাইছে, এইবোৰ পখিলা দেখিছে চাগে। ইয়াতো আছে, এইবোৰে হয় য'ৰ পৰা মানে কণীটো পাৰিব। এইবিলাক পখিলাৰ কণী হয় ন? এইটো পখিলা ওলাব, তাৰপিছত ইয়াৰ পৰাই মানে পখিলাটো ওলাব। এইটো হ'ল বাঁহটো, তাৰ পৰা পখিলাটো ওলোৱাৰ পিছত ইয়াত দেখা পাইছে এজনী মাইকী আৰু এটা মতা পখিলা আছে। তো ইয়াত মানে প্ৰচেছ হোৱাৰ পিছত তাৰপিছত নেক্সট মানে যিটো প্ৰচেছ আপোনালোকক তাত দেখুৱাই আছোঁ। তো আপোনালোকে দেখিব পাইছে যিকেইজনী পখিলা আছে ইয়াত, মাইকী পখিলা আছে ইয়াত। তো সিহঁতে কি কৰে, মানে মাইকী পখিলাটোকে ৰাখে, মতা পখিলাটোক আঁতৰাই দিয়ে। ইয়াত আপোনাৰ চাব পাৰে বান্ধি থোৱা আছে, ৰছী দি আপোনালোকৰ ওচৰৰ পৰা ভিডিঅ'টো দেখাই দিছোঁ। তো ইয়াত বান্ধি থোৱা আছে, তো বান্ধি নথ'লে উৰি গুচি যাব, সেইকাৰণে বান্ধি থৈ দিছে। তো ইয়াতে কণী পৰাৰ পিছত মানে বস্তুটো প্ৰচেছটো, ইয়াৰ পৰা কণী পৰাৰ পিছত কি হয়, ইয়াৰ পৰা 11,000 কণী আজি 11,000জনী পখিলাৰ কণী আজি চাপ্লাই কৰা হৈছে। কোৱা মতে 11,000 চকৰি মানে চাপ্লাই কৰা হৈছে, কণী 11,000 কণী চাপ্লাই কৰা হৈছে। 11,000টা চকৰিৰ পৰা কণী উৎপন্ন কৰি বাহিৰত দিয়া হৈছে। তো দাদাই কোৱা মতে 11,000টা চকৰিৰ পৰা কণী উৎপন্ন কৰি বাহিৰত মানে আজি দিয়া হৈছে। তো এইটো প্ৰচেছটো এইটোৱে আৰু। ইয়াত আমি যি খুৰাজনৰ লগত কথা পাতিছিলোঁ, খুৰাজনে কোৱা মতে ইয়াত যিটো মানে আপোনাৰ কণীটো আমি আপোনালোকক দেখুৱালোঁ, তো এজনী পখিলাৰ কণীৰ দাম 3 টকা 50 পইচা, মানে দাম 1 গ্ৰামৰ 7 টকা। মানে ইয়াত যদি 1 গ্ৰাম ওজন হৈ যায় এটা মানে কণীৰ চকৰি, আৰু তেনেহ'লে তাৰ মূল্য হয় 7 টকা। আৰু যদি এজনী পখিলাৰ হয় তেনেহ'লে মানে তাৰ মূল্যটো হয়, এটা চকৰিৰ মূল্য 3 টকা 50 পইচা। এয়া কণীটো মানে পেকিং কৰা হৈছে, এতিয়া জাষ্ট চাপ্লাই যাব এতিয়া। তো এই কণীটো যিটো দেখা পাইছে, এই কণীটো চাপ্লাই হ'ব মানে। এইটো মানে পেকেটত লেখা আছে আপোনাৰ চাৰ্চ ECG, তাৰপিছত ঔজাৰী, মানে ইয়াত মানে যিটো এড্ৰেছ আছে কিবা কিবি ইয়াত লেখা আছে। এইটো লোকেলো যায়, মানে আউটতো যায়। তাই কোৱা মতে এইটো লোকেলো যায়, আউটতো বাহিৰতো যায়। মানে কণীটো এই এনেকুৱা আপোনাৰ মানে মাৰ্জিন কাপোৰত মানে পেকিং কৰি পেলাই মানে কণীটো বাহিৰলৈ যায়, আৰু য'ত মানে চাপ্লাই দিব লাগে তালৈকে যায়। আৰু এইটোৱে প্ৰচেছটো মানে ইমানখিনিলৈ ইয়াত, আৰু তাত বাকী যোনে ঘৰত লৈ যায় সিহঁতৰ প্ৰচেছটো বেলেগ ন। ইয়াৰ পৰা মানে কি কণী উৎপন্ন হ'ব, তাৰপিছত পুহিব। সিহঁতে কিছুমানে এটা গছৰ পাত খুৱাব, কিছুমানে কেঁচুৰ পাত খুৱাব। তাৰমানে পাত বেলেগ বেলেগ আছে, আৰু ভেৰাইটিবিলাক বেলেগ বেলেগ। শিমলু গছৰ পাতো খায়, কিন্তু মেইনলি এটা গছৰ পাতটো মানে মেইন খাদ্য, আৰু সেইটো লাগে। আপোনালোকে বুজি পাইছে, খুৰাজনে ভালকৈ বুজাই দিছে কি ক'লে। তো এৰী পলুৱে কি খাদ্য খাই জীয়াই আছে চাওঁ আহক।
এই গছডালেই হৈছে এৰা গছ। তো এইটোৰ পৰাই মানে এইটো এৰী পলুৱে মানে পাতটো খাই পেলাই জীয়াই আছে, আৰু যিটো আমি পাত পাই আছোঁ সেইটো খোৱাৰ পিছতে সি মানে বাঁহটো বান্ধে। তো এইটোকে খায়, তাৰপিছত খাই পেলাই আকৌ উলিয়াই দিয়ে। তো তাৰ পৰাই আমাৰ যিটো এৰী পাত পায় তাৰ পৰাই পাওঁ। তো ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায়ৰ বহুত দৰকাৰ, আপোনালোকে সহায় কৰিলেহে আগবাঢ়িব পাৰিম।